Hey guys, welcome back to the channel SRB Tour. So guys, আজি মোৰ লগত মিণ্টু আছে। Hey guys, welcome back to my YouTube channel Mintu Vlog. আজি মানে আজি দুও এটা ভিডিও বনাও আৰু তো guys, আজি আমাৰ ভিডিওৰ টপিক সেম। তো আপোনালোকে জানে যে মিণ্টু আৰু মই একেলগে মানে আমি SLC ফাইনেল এক্সাম দি আছোঁ। তো আমাৰ পৰীক্ষাৰ মন্তব্য জনাম যে মানে পৰীক্ষা কেনেকুৱা হৈ আছে, মানে টান সহজ না পৰীক্ষা কেনেকুৱা কি হৈ আছে। তো কৈছোঁ আপোনালোকৰ লগত মানে যে ছাত্ৰ হিচাপে মানে নিজৰ মন্তব্য দিম যে পৰীক্ষাটো কেনেকুৱা হৈছে, মানে ভাল মোৰতো বেয়াই হৈছে, ইংৰাজী পৰীক্ষাটো ভাল হৈছে তো অলপ সেইবাৰ মই ফেইল কৰিম। তো মন্তব্য জনাম যে পেপাৰ টান আহিছে না সহজ আহিছে নে কি হৈছে। তো সকলোতো বহুতখিনি কথা তো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো ফাৰ্ষ্টতে আমাৰ ইংৰাজী পেপাৰ বহুত টান আহিছে। তো আমি এভাৰেজ ষ্টুডেণ্ট, তো আমি জানো ইমান এটা পঢ়িব নাজানো, বাট হ'লেও পাছ কৰিব পৰা নম্বৰখিনি উঠাম বুলি ভাবিছিলোঁ। তো সেইখিনি নোৱাৰিলোঁ, তো মই ফেইল কৰিলোঁ। তাৰ লগতে আমাৰ প্ৰথম এক্সামৰ দিনা আমাৰ CCTV নাছিলে কোনো ধৰণৰ, বাট ছেকেণ্ড এক্সামত আমাক CCTV দি দিলে আৰু প্ৰশ্নটো টান আহিছে। লগতে আমাৰ লিষ্টখনো বহুত বেয়াকৈ আহিছে, মানে আপোনালোকে লিষ্টখন চালে গম পাব। Hey guys, হয় কথা জিতলে গ'লে সেনেকুৱা হৈছে। আমাৰ পৰীক্ষা মানে বহুত হাৰ্ড আহিছে। পেপাৰ এনেকুৱা পেপাৰ কাটিছে না, মাষ্টাৰ লেভেলৰ পেপাৰ কাটিছে গাইজ। এনেকৈ আৰু আমি এতিয়া মানে সিমানো পঢ়িব মানে টেলেণ্টেড ষ্টুডেণ্ট ইমানো নহয় না। আমি এতিয়া অলপ দিছোঁ আৰু পৰীক্ষাটো মোৰ অলপ ঠিকেই হৈছে, জিতলেও ঠিকেই হৈছে। সি এনে কৈ আছে আহিছে যে বেয়া হৈছে এনে কৈ আছে। গাইজ এনেকুৱা পেপাৰ কাটিছে না হাই ছেকেণ্ডাৰী, কি ক'ম গাইজ, ইংলিছৰ দিনা এনেকুৱা পেপাৰ কাটিছে নাই। মেট্ৰিক ফেইল কৰা মানে মেট্ৰিক ফকলত পাছ কৰাৰ পূৰা মচা দি আছে, কিন্তু আমিতো ফকলত পাছ কৰা নাই না। পৰীক্ষা সিহঁতে পাতা নাই, আমিতো কৰা নাই যে পৰীক্ষা পাতিব পাৰবা, নিজে পাতা নাই। কিন্তু আমাক এতিয়া পেল দি আছে। CCTV প্ৰথম পৰীক্ষা দিলে নাই এতিয়া পৰীক্ষা আৰু কি কৰিছে, 30 তাৰিখে পৰীক্ষা দিছে, তাৰপিছত দিছে 23 তাৰিখে। আমি যিহেতুকে ফকাছ আনি লৈছোঁ, তাৰপিছত দিছে 28 তাৰিখে। 28 তাৰিখে দি পেলাই 2 তাৰিখে পৰীক্ষা দিছে। তো একেদিনৰ ভিতৰত মানে সময় কমপ্লিট কৰিব লাগিব। তাৰপিছত 2 তাৰিখে দিলে 4 তাৰিখে দিছে, 4 তাৰিখে যাই পেলাই চিধা 11 তাৰিখে লাষ্ট পৰীক্ষা। তো 11 তাৰিখলৈ কিমানখিনি সময় আছে, তো তাতেতো এটা এক্সাম পাতিব পাৰিলোঁ হয় না। তো আমিও সময় পালোঁ, বাট নাই, পেপাৰটো জটিল আহি আছে, মানে লিষ্টৰ জটিল আহিছে। তো আমাৰ ছাত্ৰ ছাত্ৰী মানে আমি ছাত্ৰ ছাত্ৰী হিচাপে মন্তব্য এতিয়া যে পৰীক্ষা বহুত টান আহিছে। তো আজি আমাৰ মন্তব্য এইখিনিয়ে যে টান আহিছে। তো ব্লগ বনাব পৰা নাই একেদিন পৰীক্ষাৰ বাবে। তো ব্লগ হোৱা নাই গাইজ, এনেকৈ পৰীক্ষাও চলিছে, ব্লগ বনাব পৰা নাই। পৰীক্ষাৰ পিছত ব্লগ আহিব ডেইলি। তো সেয়াই পিছত যে পৰীক্ষাৰ পিছত ডেইলি ব্লগ বনাম। তো আপোনালোকে ছাপোৰ্ট কৰিব, যেতিয়াকৈ পৰীক্ষা বেয়া হৈছে মই জানোৱেই। তো আপোনালোকে ছাপোৰ্ট কৰিব। তো ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। যে আৰু সেয়ে আছিল ভিডিঅ'টোত আপোনালোকক জনালোঁ যে আমাৰ মন্তব্যটো মামাৰ তাত শ্বেয়াৰ কৰি ভিডিঅ'টো গাইজ, ডাইৰেক্ট মামাৰ তাত শ্বেয়াৰ কৰিবি আৰু MS বেগুৰ তাত যাব লাগে ভিডিঅ'টো। তো গাইজ ভিডিঅ'টো আজিখিনিলৈকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই।